মানুহৰ জীৱনটো বহুতেই আচৰিত। যেতিয়া জীৱনত আমি সুখ অনুভৱ কৰোঁ, প্ৰায় ভগৱানক পাহৰিয়ে যাওঁ, আৰু যেতিয়া দুখ অনুভৱ কৰোঁ, তেওঁৰ চৰণত দৌৰি যাওঁ। সেয়াই জীৱনৰ বৈচিত্ৰ্য, য'ত নেকি দুখবিলাকে ধৰ্মৰ দিশে সোঁত বোৱাই দিয়ে। সুখ আৰু দুখ দুয়োটাই হৈছে জীৱনৰ অৱদান। সুখবিলাকে হাঁহিব শিকায়, আৰু দুখবিলাকে চকু পানীৰে ভিজাই অন্তৰক গভীৰতাক চিনাকি কৰাই দিয়ে। যিবোৰ সময়ে দুখত পেলায়, আৰু সেই একে সময়ে কেতিয়াবা আমাৰ ভিতৰৰ আত্মবিশ্বাস আৰু সাহসৰ ভঁৰাল বনাই দিয়ে। জীৱনৰ প্ৰতিটো পল একে নাথাকে। কেতিয়াবা সূৰ্য পোহৰৰ দৰে উজ্বলে, কেতিয়াবা আন্ধাৰ, কিন্তু এই দুয়োটাই মিলি জীৱনৰ উজ্জ্বল হৈ পৰে। সুখৰ সময়ত জীৱনটো সেউজীয়া পাহাৰৰ দৰে লাগে, আৰু দুখৰ সময়ত উপলব্ধি হয় এই পাহাৰ বগাবলৈ কিমান সাহসৰ প্ৰয়োজন। যেতিয়া আমাৰ আনন্দৰ সময়ত বাহিৰৰ জগতখন দেখি আমি হাঁহো, কিন্তু দুখৰ সময়ত আমি নিজকে ভালদৰে চিনি পাওঁ, আৰু সেই দুখবিলাকে আমাৰ আচল স্বৰূপ উদঙাই দিয়ে। জীৱন মানে কেতিয়াবা ফুলেৰে ভৰা বাট, কেতিয়াবা কাঁইটেৰে ভৰা এটা পথ। দুয়োটাই অতিক্ৰম কৰি আগুৱাই যাব পৰাটোৱে হৈছে জীৱনৰ সৌন্দৰ্যতা। সুখবিলাক আহে আৰু গুচি যায়, দুখবিলাক আহে, সপোন মানুহবিলাক আঁতৰি যায়। কিন্তু এই অনুভৱে আমাৰ ভিতৰত, আমাৰ জীৱনত জীৱন জীয়াই থকা, জীৱন বনাই তোলা প্ৰেৰণা দিয়ে। যেতিয়া জীৱনৰ পথ অন্ধকাৰ হৈ পৰে, তেতিয়া মনৰ দীপেৰে উজ্বলাই আগুৱাই যাব লাগে। কাৰণ দুখৰ সময়তে আমাৰ ভিতৰত লুকাই থকা শক্তিবিলাক প্ৰকাশ পায়। জীৱনটো মাথো কেতিয়াও অকল সুখেৰে ভৰাই তুলিব নালাগে। দুখবিলাকে আচলতে জীৱন জীয়াই থকাৰ অৰ্থ দিয়ে। দুখবিলাকে জীৱন জীয়াই থকা অৰ্থৰ লগতে এক শিক্ষা দিয়ে, এক পাঠ্য বিষয় হৈ পৰে জীৱনটো।